আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা হয় সি। আমি দুটাই কক বাই ভাই আৰু ঘৰখনৰ উপাৰ্জনৰ মূল আহিলে সিয়েই। আৰু মোৰ মা দেউতা 70 বছৰ ওপৰ হৈ গৈছে। একমাত্ৰ এটা সন্তান আছে। আৰু বিদ্যুৎ মহন্ত আলফালৈ যোৱাৰ মূল উদ্দেশ্য কি কাৰণে আলফাত যোগদান কৰিবলগীয়া হ'ল আৰু তেখেত জানেনে কোন আছিল বিদ্যুৎ? সঁচাকৈ কিছুমান কথা ভাবিলে আচৰিত লাগে। আৰু ঘৰৰ একমাত্ৰ সন্তান আছিল আৰু সেই সন্তান আজি আলফালৈ যাবলগীয়া হৈছে। কেনেকুৱা এটা দুৰ্ভাগ্যজনক, মাক বাপেকক কেনেকুৱা এটা মনোকষ্ট দিছে আপোনালোকে, সেয়া হয়তো আপোনালোকে বুজিব পাৰিছে। বিভিন্নজনে কৈছে যে যি কৰিলে বিদ্যুৎ মহন্তই বহুত বেছি বেয়া কৰিলে আৰু সেয়া আচলতে কৰিব নালাগে। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাওকচোন, বিভিন্নজনে কৈছেও, আপোনালোকে চাওক ভিডিঅ'টো। বিৰাট ডাঙৰ ভুল ডিচিশ্যন লৈছে, কাৰণ এই ঘৰখনত বিদ্যুৎ অকলে এটা ল'ৰা, মাক বাপেক আৰু এটা সৰু এটা ল'ৰা আছে। তো সি য'তেই আছে ঘূৰি আহিবলৈ আমি ঘৰৰ ফালৰ পৰা আহ্বান জনাইছোঁ। বয়সবোৰ ডাঙৰকৈ এইটোৱে আহ্বান জনাইছোঁ, যদি কেনেবাকৈ বিদ্যুৎ মহন্ত আলফাত যোগদান কৰাটো সত্য হয়, তেতিয়াহ'লে তেখেতক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ আমি আহ্বান জনাইছোঁ। এটা মধুৰ সম্পৰ্কত তেখেতে বিদ্যুৎ মহন্তই আজি কলংক সানিছে আৰু সেইটো এটা ডাঙৰ কথা বুলি ক'ব লাগিব। আৰু এগৰাকী পত্নীয়ে আজি স্বামীৰ কাৰণে আজি ফেচবুক লাইভ আহিবলগীয়া হৈছে আৰু সেই লাইভত কান্দি কান্দি কিছুমান কথা ক'বলগীয়া হৈছে। কিয় বাধ্য কৰাবলগীয়া হ'ল? আপোনালোকে সেই ভিডিঅ'টো চাওক। ফেচবুক লাইভত নিজৰ পত্নীয়ে, বিদ্যুৎ মহন্তৰ পত্নীয়ে কেনেধৰণৰ কান্দি কান্দি কথা কৈছে, আপোনালোকে চাওক। নমস্কাৰ, মই প্ৰণামী বৰকটকী মহন্ত। হয়তো আপোনালোকে যোৱা দুদিন আগত এটা নিউজ পাইছে। মোৰ হাজবেণ্ড বিদ্যুৎ মহন্ত নাহৰকটীয়াৰ এজন স্থানীয় সংবাদদাতা। তেওঁ দৈনিক অসম কাকতত সংবাদ সেৱা আগবঢ়াই আছিলে বিগত কিছু বছৰ ধৰি। এজন নিৰপেক্ষ, সত্য, নিষ্ঠাবান সাংবাদিক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনত যথেষ্ট অভিজ্ঞতা আৰ্জিছিলে। সকলোৱে জানে, সমাজৰ হৈ কাম কৰা এজন স্পষ্টবাদী মানুহ আছিলে। তেওঁ আছিলে বুলি মই এইবাবেই কৈছোঁ, তেখেতে এটা ভুল সিদ্ধান্ত, আৱেগৰ বশৱৰ্তী হৈ এটা ভুল সিদ্ধান্ত লৈ তেখেতে নিষিদ্ধ সংগঠন এটাত জইন হৈছোঁ বুলি ফেচবুকত এটা পোষ্ট দিছে। বুকুত তীব্ৰ বেদনা নাথাকিবনো কিয়? এগৰাকী যুৱতীয়ে নিজৰ মাতৃগৃহ ত্যাগ কৰি আন এখন গৃহলৈ এগৰাকী পত্নী হৈ আৰু যাবলগীয়া হয়, বিবাহ পাশত আবদ্ধ হ'বলগীয়া হয়। আৰু সেই বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত সকলোৱে এখন সুখৰ সংসাৰ গঢ়িব বিচাৰে আৰু নিজৰ স্বামীৰ সৈতে এটা সুন্দৰ জীৱন যাপন কটাব বিচাৰে আৰু নিজৰ স্বামীক সুখী কৰিব বিচাৰে আৰু সেই তেনেদৰে এখন সংসাৰ চলি থাকে। আৰু মই এই প্ৰসংগটো অনাৰ মূল উদ্দেশ্যটো হৈছে বিদ্যুৎ মহন্ত, যিজন এজন উচ্চপদস্থ এজন সাংবাদিক আছিল, যিজন আজি আলফাত যোগদান কৰিছে। কেইদিনমান হৈছে আলফাত যোগদান কৰা। আৰু সাংবাদিক বিদ্যুৎ মহন্ত ডাঙৰীয়াই ফেচবুক পোষ্ট দিছিল আৰু সেই ফেচবুক পোষ্টটোৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ কিমান হতাশগ্ৰস্ততাৰ মাজত আছিল। আৰু তেখেতৰ সেই ফেচবুক পোষ্টটোত বিভিন্নজনে বিভিন্ন ধৰণে কমেণ্টো কৰিছে যে ক'বলৈ একো ভাষা নাই আৰু ক'বলৈ একো ভাষা বিচাৰি পোৱা নাই, এনে এটা সিদ্ধান্ত কিয় ল'বলগীয়া হ'ল। আৰু সেই তেনেধৰণৰ কথা, এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত কিয় তেখেতে বিদ্যুৎ মহন্ত ডাঙৰীয়াদেৱে ল'বলগীয়া হ'ল? কিয়, কি স্বাৰ্থত ল'বলগীয়া হ'ল? লগতে আকৌ কিছু লোকে লিখিছে, আজি বহুত দুখ লাগিছে, পুনৰ বিবেচনা কৰি চোৱা, আলফাত যোগদান কৰাৰ আগত পুনৰ বিবেচনা কৰি চোৱা, নিজৰ মগজুৱে ভালদৰে চিন্তা কৰি চোৱা, কাৰণ তুমি এজন পঢ়া শুনা এজন গুণী জ্ঞানী লোক, তুমি ভালদৰে বিবেচনা কৰি চোৱা। আজি কি ক'ম আৰু, আপোনালোকে বিদ্যুৎ মহন্তৰ মানুহগৰাকীক দেখিছে, হয়তো ফেচবুকত লাইভো আহিছে আৰু সেই লাইভত বিভিন্ন ধৰণৰ কথা কৈছে। এটা কথা কওঁ, বিভিন্ন সময়ত আলফাত বহুতো ল'ৰা ছোৱালী যোগদান কৰা আমি দেখিবলৈ পাওঁ। আচল মেইন কাৰণটো কি? আলফাত যোগদান কৰাৰ মূল উদ্দেশ্যটো কি? মোৰ ভাবিলেই কিবা এটা ভয় লাগে।
কিমান মানে ঘৰৰ লগত সংযোগ নাথাকে, কাৰোৰ লগত সংযোগ নাথাকে, কেনেধৰণৰ এটা জীৱন আলফাত যোগদান কৰাৰ লগে লগে কেনেকুৱা এটা জীৱন। আৰু মানে কি ক'ম আৰু, যি কি নহওক বহুতো মানে লুকাই পলাই মেলি মানে এনেকে হেৰি কৰিবলগীয়া হয় আলফাত মানে যোগদান কৰাৰ লগে লগে। যি কি নহওক আৰু যোনে যি ভাল দেখে সেয়াৰ আমাৰ ক'বলগীয়া একো নাই, কিন্তু কিছুমানে যি কৰে বহুত বেছি বেয়া কৰে আৰু বহুত মানে কি সিদ্ধান্ত লয় সেয়া আমি নাজানো। ইয়া বিদ্যুৎ মহন্তৰ এটা উচিত সিদ্ধান্ত আছিল নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ বোধেৰে এয়া মই উচিত বুলি নাভাবোঁ। আলফাত যোগদান কৰিছে, মই সেইটো উচিত বুলি নাভাবোঁ। আৰু আপোনালোকে কি ভাবে সেয়া কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক এটা কৰি থৈ যাব। ধন্যবাদ।